এই গছডাল ইমান। তো হাই হেল্ল' নমস্কাৰ, গুড মৰ্ণিং সকলোকে। তো বৰ্তমান উঠিলোঁ, এতিয়া ভাবিছোঁ অলপ ৰাতিপুৱা আজি গাড়ীখন ধুই আহোঁ, যিহেতু বন্ধ আছে, যিহেতু আজি ৰবিবাৰ। তো আৰু এই তলৰ বস্তুবিলাক মানে মামৰ খাই গৈছে, অলপ কিবা কিবি বেয়া হৈ আছিলে, তো অলপ এলিমেণ্টটো মিলাই আছোঁ। গাড়ীখন মানে বহুত দিন ধোৱা নাছিলোঁ। এই বাইকখন সদায় ওলোৱা আৰু সোমোৱাটো বহুত দিগদাৰ গাইছ। এইফালে সদায় চাব হা গাইছ, মাক এতিয়া কেমেৰা কৰিব দিম, মায়ে ধুনীয়াকৈ কেনেকৈ কেমেৰা কৰিব। এনেই মই ভাবিছিলোঁ এইখিনি নিদিওঁ বুলি, কিন্তু দিলোঁ আৰু, যিহেতু এনেই আৰু থাকক আৰু ভাল লাগে। মায়ে ফাৰ্ষ্ট টাইম কৰিছে, এইটো কাৰণে। পুৰা ক্লিয়াৰ আছা। যাব ওলাইছোঁ গাইজ, কিন্তু বৰষুণটো আকৌ আহিছে। তো ভাবিছোঁ টিউশ্যনত যাওঁ, এতিয়া বৰ্তমান ডিউটি আছে। তো গাড়ীখন ৰাতিপুৱা ধুই আনিলোঁ, বাকীখিনি কৰিলোঁ। তো মায়ে গেটখন খুলি দিছে, তো এতিয়া যাওঁ টিউশ্যনত। তো বাকী অলপ বাইদেউহঁতৰ ঘৰত আহিয়ে দেখিলোঁ ইমান ধুনীয়া ফুলজোপা। বাইদেউ মানে ফুল চুল ভাল পায় আৰু এইটো কাৰণে ৰাখিছে ধুনীয়াকৈ সজাই। যাই কিনে এতিয়া ফটাফট কলিং বেলটো বজাই দিওঁ। বৰ্তমান এতিয়া ডিউটি খতম কৰিলোঁ গাইজ, মানে খতম কৰা নাই, মানে এতিয়া আহি পালোঁ বৰ্তমান জেগাত ডিউটিত। আৰু ৰখা টাইমখিনি মানে মই এডিট কৰিম আৰু ভিডিঅ' চিডিঅ' অলপ বনাম, চাম কি কেনে কি কৰোঁ। তো বাকীখিনি বলক আপোনাক আৰু দেখাই আছোঁ ৰাতিলৈকে। ৰাতি হোৱা নাই বৰ্তমান। এটা বান্দৰ দেখিছোঁ গাইজ। বৰ্তমান গাড়ীখন থৈ দিছে ছাইডত, আৰু এতিয়া বঢ়িয়াকৈ যাই কেনে একাপ চাহ খাই আহোঁগৈ। ঠাণ্ডাই খালোঁ গৰমত। চুলিটো অলপ টেৰা হৈ গৈছিলে, ভাবিছিলোঁ অলপ চুলিটো চিধা কৰিলোঁ, কি হৈছে জানো, কেমেৰাটো অন কৰি তাকে চাই ৰাতিৰ মহানগৰী গাইছ। এয়া পোৱা নাই, কিন্তু ফাৰ্ষ্ট টাইম উঠি চাওঁ বুলি ভাবিছোঁ আজি। ভয় লাগে গাইছ, ফাৰ্ষ্ট টাইম উঠিছোঁ। গোটেই মানে উঠিবলগীয়া হোৱা নাছিলে, ভাবিছোঁ আজি এনেই একবাৰ উঠি চাওঁ। আহি পালোঁ গাইজ ঘৰত। মায়ে কিবা কিবি বনাই আছে। মানে কি বনাই আছে মা? গাখীৰ গৰম কৰিছোঁ। কৰ ঠিক আছে, এই চাবি পৰিব। কি দিছা? অচ বঢ়িয়া বছ। দে এতিয়া মায়ে দিছে ভাতটো, কঁঠালৰ গুটি, দালি, ভাত বঢ়িয়াকৈ খাই লওঁ। কিন্তু কি অলপ ভাজি আছিলে, পানী বঢ়িয়াকৈ খাই লওঁ। টাইমটো কিমান হ'ল গম পাইছেনে গাইছ? এতিয়া বাজিলে আপোনাৰ 1টাই বাজে। তো মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, আৰু লগতে বেল আইকনটো দবাই দিব, তেতিয়া মোৰ নতুন ভিডিঅ' আহিলে আপোনালোকে পাই যাব। 1:10, 11 মান হৈ গ'ল, এতিয়া শুই যাওঁ। আজিলৈ ইমানেই, গুড নাইট।